দৃষ্টিৰে বৰ্তমান সময়ত ৰাজ্যখনৰ জনতাই সন্মুখীন হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ল আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমি অসমৰ মাননীয় অৰ্থনীতিবিদসকলক অনুৰোধ জনাইছিলোঁ যে পৰিস্থিতিত বৰ্তমান কৰোনা ভাইৰাছে সৃষ্টি কৰা এই অৰ্থনৈতিক অৱস্থাৰ লগত মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰে কেনেধৰণে আগবঢ়া উচিত, আগন্তুক দিনৰ বাবে কেনে পদক্ষেপ লোৱা উচিত, এই সন্দৰ্ভত আজি প্ৰায় 3 ঘণ্টাতকৈ অধিক কাল এই আলোচনা চলিল। এই আলোচনাৰ সময়ত 29 গৰাকী বিশিষ্ট অৰ্থনীতিবিদে ৰাজ্য চৰকাৰক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। কৃষি, উদ্যোগ, ইৰিগেশ্যন, ইণ্ডাষ্ট্ৰী, বেংকিং, এনেধৰণে মাৰ্কেটিং, প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট, মাৰ্কেটিং ইত্যাদি ইত্যাদি ক্ষেত্ৰত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী সুপৰিকল্পিত কৰ্মসূচী ল'বৰ বাবে তেখেতে পৰামৰ্শ দিছে আৰু তেখেতসকলৰ পৰামৰ্শৰ যোগেদি আগন্তুক দিনত যাতে অসমে অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে, উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে, এই বিষয়ত আমাৰ অসমত থকা সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে পদক্ষেপ লোৱাৰ কথা তেখেতসকলে পৰামৰ্শ দিছে। আৰু কৰোনা ভাইৰাছৰ এই পৰিস্থিতিৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি তেখেতসকলে পৰামৰ্শ দিছে যে বিভিন্ন ইকনমিক এক্টিভিটিৰ কাম আৰম্ভ হ'ব লাগে। ইতিমধ্যে কৃষি খণ্ডৰ কাম আৰম্ভ হৈছে, চাহ উদ্যোগৰ কামো আৰম্ভ হৈছে আৰু গ্ৰীণ যিবিলাক জোন, সেই জোনসমূহত দোকানবিলাকৰ খুলি দিয়া হৈছে আৰু পৰ্যায়ক্ৰমে আমি ৰাজ্য চৰকাৰখনে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে অসমৰ জনগণৰ সহযোগত আগন্তুক দিনত কেনেধৰণে আমি আগবাঢ়িম এই সন্দৰ্ভতো তেখেতসকলৰ বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে। তেখেতসকলে টাস্ক ফ'ৰ্চৰ কথা কৈছে, ব্লক পৰ্যায়লৈকে টাস্ক ফ'ৰ্চ গঠনৰ পৰা কথা কৈছে আৰু 100 দিনীয়া কৰ্মসূচী লোৱাৰ কথা কৈছে। ডেডিকেটেডলি এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচিকালচাৰ, এই সকলোবিলাক ছেক্টৰক বিশেষভাৱে আত্মনিয়োগ কৰাৰ কথা কৈছে আৰু খেতিয়ক, শ্ৰমিক, শিপিনী, যুৱক যুৱতী তেখেতসকলক কেনেধৰণে সংস্থাপিত কৰিব পৰা যায়, এইবাবেও এই টাস্ক ফ'ৰ্চসমূহৰ যোগেদি অধ্যয়ন কৰি অসমৰ যিসকল দক্ষতা সম্পন্ন যুৱক তেখেতসকলক বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োগ কৰাৰ বাবে তেখেতসকলে পৰামৰ্শ দিছে। মুঠৰ ওপৰত উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনৈতিক বুনিয়াদ শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ বাবে পৰামৰ্শ কৰিছে আৰু ৰাজ্য চৰকাৰখনে আমাৰ ব্যয় ক্ষেত্ৰত প্ৰায়ৰিটি ছেক্টৰ ডেভেলপ কৰিবৰ বাবে পৰামৰ্শ দিছে। অৰ্থাৎ যিবিলাক ছেক্টৰত আমি ৰাজহ ভঁৰালৰ ধন ব্যয় কৰাৰ প্ৰয়োজনীয়তা আছে, তেনেধৰণৰ ছেক্টৰতেই ব্যয়ৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ তেখেতসকলে পৰামৰ্শ দিছে। মুঠৰ ওপৰত সামগ্ৰিকভাৱে বৰ্তমান অৰ্থনৈতিক অৱস্থাটোৰ লগত মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰক যিখিনি আজি তেখেতসকলে পৰামৰ্শ দিছে, মোৰ দৃঢ় বিশ্বাস
যে অৰ্থনীতিবিদসকলৰ যি আন্তৰিক প্ৰচেষ্টা, যি তেখেতসকলৰ সদিচ্ছা আৰু ৰাজ্য চৰকাৰখনক তেখেতসকলে যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে আজি পৰামৰ্শ দিছে, তাৰ বাবে মই প্ৰতিগৰাকী অৰ্থনীতিবিদক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, আমি অসম চৰকাৰৰ তৰফৰ পৰাও আৰম্ভণিতে আমাৰ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ সন্দৰ্ভত তথ্য সহকাৰে স্পষ্টভাৱে তেখেতসকলক অৱগত কৰিছে। আৰু গোটেই কথাখিনি জনাৰ পাছত মাননীয় অৰ্থনীতিবিদসকলে আমাক বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে। গতিকে মোৰ দৃঢ় বিশ্বাস যে আমি এনেধৰণে অসমৰ ৰাইজক আস্থা আৰু বিশ্বাসত আগবাঢ়িব লাগিব আৰু আমি পাৰিম। আমাৰ অৰ্থনৈতিক অৱস্থা আমি টনকিয়াল কৰিব পাৰিম, আমি স্বাৱলম্বী হ'ব পাৰিম। কাৰণ আমাৰ যুৱ শক্তিৰ মাজত সেইখিনি দৃঢ়তা সংকল্প আছে, আমাৰ মানৱ সমাজত সেইখিনি সম্পদ আছে। গতিকে আমাৰ যিখিনি মাটিত যি উৰ্বৰতা আছে, প্ৰাকৃতিক উৰ্বৰতা, নেচাৰেল ফাৰ্টিলিটি, আমাৰ যিটো জলবায়ু, গতিকে এই গোটেই বিষয়বিলাক আমি আগন্তুক দিনত আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে ইয়াক সৎব্যৱহাৰ কৰিব লাগিব, যাতে উঠি অহা প্ৰজন্মক আমি মৰ্যাদা সহকাৰে কৰ্ম সংস্থাপন দিম আৰু এই মুহূৰ্তত 3,30,00,000 ৰাইজক যাতে আমি মৰ্যাদা সহকাৰে আগুৱাই নিব পাৰোঁ, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি অৰ্থনীতিবিদসকলে আগবঢ়োৱা পৰামৰ্শবিলাকক গুৰুত্ব প্ৰদান কৰি তেখেতসকলৰ পৰামৰ্শ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰি উইদিন এ টাইম ফ্ৰেম বিভিন্ন পৰ্যায়ত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈ আগন্তুক ৰাজ্যখনক আগুৱাই নিব।